আলুৰ এই ৰেচিপিটো ট্ৰাই কৰিছেনে যদি নাই কৰা নিশ্চয় এবাৰ ট্ৰাই কৰিব আপোনালোকৰ সঁচাই ভাল লাগিব খুবেই টেষ্টি খুবেই সহজ বনাবলৈ ইয়াতে আলু লৈছোঁ সৰু সৰু আৰু আলুখিনি বাকলি নুগুচোৱাকৈ এনেকৈ বইল কৰি লৈছোঁ অকণমান নিমখ দি তাৰপিছতে 2 চামুচ ময়দা 2 চামুচ কৰ্ণফ্ল'ৰ আৰু দিছোঁ সোৱাদ অনুসৰি নিমখ অকণমান পানী দি এটা পাতলা বেটাৰ ৰেডি কৰি ল'ম আলুখিনি যাতে কোট হয় আৰু খুব বেছি ডাঠো নহয় বেটাৰটো এনেকৈ আৰু তাৰপিছতে এয়া বইল আলুখিনি এনেকৈ স্মেছ কৰি লৈছোঁ খুব জোৰকৈ টিপি নিদিব নহ'লে ভাগি থাকিব তাৰপিছতে ইয়াতে এই বেটাৰটোত এইখিনি এনেকৈ লগাই তাৰপিছতে ৰিফাইন তেলত কম গেছতে এইখিনি ৰঙা ৰঙাকৈ ফ্ৰাই কৰি ল'লোঁ এটা সস বনাই লৈছোঁ 3 চামুচ মেয়নিজ 1 চামুচ টমেটো সস কাটি থোৱা সৰু সৰুকৈ কাটি থোৱা পিঁয়াজখিনি আৰু দিছোঁ জালুকৰ গুড়া অকণমান আদা ৰুকি দিছোঁ আদা কিন্তু খুব এটা বেছি নিদিব যাতে অকণমান টেষ্টটো আহে তেনেকৈ আদা দিব অকণমান গাখীৰ দি এইটো সসটো পাতলা কৰি ল'লোঁ আৰু তাৰপিছতে আলুখিনিৰ ওপৰত ঢালি ওপৰৰ পৰা দিলোঁ এয়া চিলি ফ্লেক্স আৰু এয়া টেষ্টি ৰেচিপি একদমেই ৰেডি